নমস্কাৰ দুৰ্গা পূজাক লৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী প্ৰশাসন জাৰি কৰিলে নিৰ্দেশাৱলী পূজালৈ মাত্ৰ কিছুদিন থকা অৱস্থাত বৃহস্পতিবাৰে মহানগৰ প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশাৱলী পূজা সমিতি আৰু দৰ্শনাৰ্থীৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশাৱলী কি আছে নিৰ্দেশাৱলীত সমিতিসমূহে কৰিবলগীয়া কামসমূহ অনুমতি পূজা মণ্ডপ নিৰ্মাণৰ বাবে সংশ্লিষ্ট এলেকাৰ আৰক্ষী থানাৰ পৰা ল'ব লাগিব অনুমতি সহযোগিতা স্থানীয় প্ৰশাসনৰ সৈতে সহযোগেৰে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিব স্বাস্থ্য চিকিৎসক সহিতে যিকোনো জৰুৰীকালীন অৱস্থাৰ মুখামুখি হ'ব পৰাকৈ এটা মেডিকেল টিম থাকিব লাগিব পূজা মণ্ডপসমূহত স্বেচ্ছাসেৱক পূজা সমিতিসমূহে সকলো বিষয়ববীয়াৰ সম্পূৰ্ণ তালিকা দাখিল কৰিব লাগিব স্থানীয় আৰক্ষী থানাত নিয়োগ কৰিব লাগিব পৰ্যাপ্ত পুৰুষ মহিলা স্বেচ্ছাসেৱক প্ৰতিগৰাকী স্বেচ্ছাসেৱকক প্ৰদান কৰিব লাগিব পৰিচয় পত্ৰ তথা আইডি কাৰ্ড ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ আৰু মহিলা দৰ্শনাৰ্থীৰ বাবে সুকীয়াকৈ কৰিব লাগিব প্ৰৱেশ আৰু প্ৰস্থান দুৱাৰৰ ব্যৱস্থা চিচিটিভি প্ৰতিটো পূজা মণ্ডপতে কৰিব লাগিব চিচিটিভিৰ ব্যৱস্থা হেল্প ডেস্ক 24 ঘণ্টা উপলব্ধ হেল্প ডেস্কৰ ব্যৱস্থা কৰিব লাগিব পূজা সমিতিসমূহে বিজুলীৰ ব্যৱস্থা পূজা মণ্ডপসমূহত বিজুলী বাতি আৰু ইলেক্ট্ৰনিক সুবিধা নিশ্চিত কৰিব লাগিব জেনেৰেটৰৰো ব্যৱস্থা জৰুৰী অৱস্থাৰে মোকাবিলা যিকোনো জৰুৰীকালীন অৱস্থাৰ মুখামুখি হ'ব পৰাকৈ পূজা মণ্ডপৰ এটা নিৰ্দিষ্ট অঞ্চল জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা পেণ্ডেলসমূহৰ ভিতৰে বাহিৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিটো গুৰুত্ব দিব লাগিব সমিতিসমূহে পূজাৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত আৱৰ্জনা নিষ্কাশনৰ সুব্যৱস্থা কৰিব লাগিব সমিতিসমূহে ফিটনেছ চাৰ্টিফিকেট পূজা মণ্ডপত ব্যৱহৃত বৈদ্যুতিক সা-সৰঞ্জামৰ ফিটনেছ চাৰ্টিফিকেট মজুত ৰাখিব লাগিব পূজা সমিতিয়ে লাউড স্পিকাৰৰ ব্যৱহাৰ শব্দ প্ৰদূষণ ৰোধৰ বাবে পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ 55 ডেচিবেল আৰু পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 45 ডেচিবেল প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰৰ অনুমতি থাকিব অগ্নি নিৰ্বাপক ব্যৱস্থা মজুত ৰাখিব লাগিব পূজা সমিতিয়ে পানী দৰ্শনাৰ্থীৰ বাবে থাকিব লাগিব খোৱা পানীৰ ব্যৱস্থা লগতে কি কৰিব নোৱাৰিব সমিতিয়ে বলপূৰ্বক চান্দা গ্ৰহণ কৰিব নোৱাৰিব পূজা সমিতিসমূহে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব পৰাকৈ বীৰ হ'ব নোৱাৰিব বিস্ফোৰক সামগ্ৰী পৰ্যালোচনা কৰিব নোৱাৰিব থাকিব লাগিব পাৰ্কিংৰ সুব্যৱস্থা ৰাজহুৱা পথ বন্ধ কৰিব নোৱাৰিব নহলে লোৱা হ'ব বিশেষ ব্যৱস্থা যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ